live. Six and long live. Jai Katha long live. Six and long live. Jai Katha Jindabad. Jai Katha Jindabad. Amar Karbi mano. Ekdom mane delege ekkebre nubuje. Ekdom mane eitu bihari bomali hokole roman toka diyo jay aru. Da hadakle na moment. আমি এক ঘন্টার ভিতৰত ভাঙি দিলো বুলি কৈ দিব আপোনালোকে কি দিগদাৰ আছে বাই কি নাইস আপোনালোকে জানে কাৰণে আমুৰ পৰা শিকক আপুনি আপুনি যদি আপুনি নিশ্চয় এনেকৈ অৰ্ডাৰ দিছে মই কি হ'লেও মই যিমান হ'লেও অলপমান কেতিয়াবা স্যাৰ 144 দিছিল এক ধৰণৰ আইএছ অফিচাৰ বুলি সকলোৱে জানে মোৰ নিচিনা হওক না আপোনালোকে সেইকাৰণে মই আপোনাক কৈছোঁ হয় জানি কিমান বছৰ হৈছে প্ৰথম প্ৰবেশনাৰী পিৰিয়ডতে আছে আমি এক ঘণ্টাৰ ভিতৰত আমি একদম ভাঙি দিলোঁ বুলি ক'ব লাগিলে হাতী লাঠি অলপমান এনেকুৱা কৰক কোনে মাৰিব কোনে মানিব সেইবিলাক চব মাটি মানুহ এইবিলাক সেই পাব্লিকক ফ্ৰীডম নিদিয়া নিচিনা হৈছে কি বুলি ভাবিছে ইয়াৰ গোটেইখিনি আমাৰ বোকাজান এৰিয়া আমি মাইনৰিটি হৈ গ'লো বোকাজানৰ আৰে আপুনি নাজানে আপুনি হিচাপ কৰক বোকাজান কোনে মেজৰিটি বেংগলী আৰু বিহাৰী ইয়াত মেজৰিটি কি আপোনালোকে নাজানে নি এইটো কথা হয় আকৌ বাঢ়ি আছে তেওঁলোকে এই 1,60,000 NRCত নাম নাই ইয়াত সব ভৰ্তি হৈ আছে ইয়াতে এইবিলাকতো সব বিদেশী এইবিলাকতো স্যাৰ ৰিটেন দিয়াটো বহুত বাৰ দিলো ৰিটেন দাঁতকে একদম চেণ্টাৰ অমূল গাঁও আৰু আপোনালোকে আপোনালোকৰ ইয়াত সোলাৰ প্ৰজেক্টৰ ফলত গাঁও এফেক্টেড হ'ব আমাৰ সোলাৰ প্ৰজেক্টত 23-24 গাঁও হ'ব এইটো কোন ঠাইত পৰে গাঁওখিনি আমাৰ ইয়াতে লাহৰিয়ান লামা বস্তি আৰু বালিজান আমাৰ বজান আছে আপোনালোকে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক কি ক'ব বিচাৰিব হিমন্ত নৰেন্দ্ৰ মোদী আমাৰ এইটো কি ক'ব বিচাৰিব আমিতো ইমানটো মই বুজিব নোৱাৰিছোঁ মিটিংটো ভাঙিবলৈ যাম আপোনালোকে টেক ফুলি কৰক আমাৰ লাইভ এণ্ড ডেথ কথা আপুনি জানেনে আমাৰ লাইভ এণ্ড ডেথ এনেকুৱা জানিছে একে কথা পৰহি মোক আমাৰ লগত মিটিং ভাঙিবলৈ আহিছো দেই মিটিং ভাঙিবলৈ আহিছো গুণ্ডাবিলাক Long live!
live. Long live, long live. Solar project go back, go back, go back. 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 Hecatha long live, long live, long live. 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 Evangelho de Tom Breaker, Tom Breaker, Tom Breaker. 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 Go back, go back, go back. Solar project go back, go back, go back. Kado ita inyer no, kado ita inyer no. Meeting, আমি ভাঙিব লাগিব মিটিং টো যদি ভাঙিব লাগিব মিটিং মানে আমি এই এডমিনিষ্ট্ৰেচন হবলে এই এডমিনিষ্ট্ৰেচন হবলে কৈছে যে ইয়াত বম্ব সেনা বিহাৰ সেনা সকলৰ হুকুমত আমাৰ ইয়াত মিটিং পাতিব নালাগে বুলি কৈছে কিন্তু ইন্ডিয়া কনস্টিটিউশন আর্টিকেল 19 মতে আমার ম্যাজিস্ট্রেট ডিসি সকলোৱে কনস্টিটিউশন মানিব লাগে তেওঁলোকে ম্যাজিস্ট্রেট আৰু ডিসিক আমি সহায় কৰিছো যাতে তেওঁলোকে কনস্টিটিউশন নাভাঙে সাগৰীটো যাতে নাযায় সেইকাৰণে সহায় কৰিছো সেইকাৰণে আমি ডিসি লগত কথা পাতিবলৈ বহুত টেলিফোন কৰিলো ডিসিও মোক টেলিফোনটো নধৰে সেইকাৰণে আমি মিটিংটো ভাঙিব লাগিব কিন্তু লগতে কৈছো যে ইয়াত সোলাৰ প্ৰজেক্ট হ'ব দিব নালাগে আৰু আমি withdrawal হ'ব লাগে project to withdrawal হ'ব লাগে project to withdrawal হ'ব লাগে ADB loan to আমি cancel কৰালো সেইকাৰণে ADB loan আমি কিছো আমি people factory long live long live long live 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 ADB loan to আমি cancel কৰালো মিলানত এটা ডাঙৰ ইন্টাৰনেশ্যনেল মিটিং হৈছিল তাতে গৈ পেলাই UNO লেভেলত আমি এই স্কিম to cancel কৰা লোন to ADB মানে এছিয়ান ডেভেলপমেন্ট বেংক সেইটো লোন to আমি cancel কৰালো আৰু লোন to cancel কৰিছো যেতিয়া তেওঁলোকে সোলাৰ প্ৰজেক্টটো কৰিব নোৱাৰিব কাৰণ তেওঁলোকে আইনটো মানিব লাগে সেইকাৰণে আমি আজি আইন মানি আমাৰ ইণ্ডিয়া কনস্টিটিউশন আৰ্টিকেল 19 আমি আইন মানি আমি ইয়াত মিটিং পাতিছো কিন্তু আমি মৰম কৰিছো আমাৰ ম্যাজিষ্ট্ৰেট আৰু পুলিচ সকলক আমি সকলক মৰম কৰিছো মানিব লাগিব সেইকাৰণে আমি মিটিংটো অলপ পাছত আমি শেষ কৰি দিম ভাঙি দিম এতিয়াতো আমি এইটো পাব্লিকে কথা কৈ থকা সময়তো পুলিচে আকৌ ধৰিব নোৱাৰে যে এইটো আৰ্টিকেল 19 আছে থেংক ইউ আৰু সেইটো যে এইটো compensation hungry party ইয়াত নাগা সকলক মাটি বিক্ৰী কৰি থাকে আৰু সেই বিলাক পাৰ্টি বংগ সেনা আৰু বিহাৰ সেনা আমাৰ পিছফল হৈ আছে নালাগে বুলি কৈছে কিন্তু পৃথিৱীৰ ইণ্ডিয়া বংগ সেনা বিহাৰ সেনা সকলৰ কনষ্টিটিউচন নাই
আদিবাসী নাগা মাটি সব ডেষ্ট্ৰয় কৰিব ধ্বংস কৰিব বুলি কৈছে সেইটো আমি নামানো আমাৰ আদিবাসীসকলৰ মাটি নাই তেওঁলোকক মাটি দিব লাগিব নাগা সকলৰ ইয়াত মাটি নাই তেওঁলোকে শিডিউল ট্ৰাইব হয় তেওঁলোকক মাটি দিব লাগিব ইয়াৰ সদায় থকা নাগা সকলক নতুন নাগা আহিব লাগে বুলি আমি কোৱা নাই বা নতুন আদিবাসী আহিব লাগে বুলি কোৱা নাই সেইটো নিচিনা আমি বঙালী বিহাৰীটো ইয়াত আহি পেলাই আমাক খাই দিব লাগে বুলি আমি কোৱা নাই সেইকাৰণে আমি নকওঁ আমি মিটিংটো সেইকাৰণে ইয়াত কৰিছো আৰু আমি কনক্লুড কৰিম আপুনি কোনটো আৰ্টিকলত কৈছে মোক কৈ দিয়ক আপুনি মিটিং কনক্লুড কৰিব লাগে বুলি কৈছে কনষ্টিটিউশ্যন কোনটো আইনত আপুনি কৈছে নাই আপুনি ক'ব নোৱাৰে নাই প্লিজ তাত প্লিজ বুলি শব্দ নাই আপুনি কনষ্টিটিউশ্যন আপুনি আপুনি চিন্তা কৰিব আৰে ভাঙিবলৈ মিটিংটো ভাঙিম বুলি আমি ৰাইজক কম বুলি কৈছে আপুনি আকৌ বাধা দিছে নাই আপুনি শুনি আছে অন্য শুনা নাই নহয় আপোনাক শুনাবলৈ আমি অহা নাই আমি ৰাইজক শুনাবলৈ আহিছোঁ এইটো আমি সেইটো নামানো কাৰ্বি সকলে খিলঞ্জীয়া অসমীয়াসকলে নাগা সকলে আদিবাসী সকলে আমি নামানো আমি আইনটোহে মানিম আমাৰ মাটি ৰাখিব লাগিব আমাৰ জাতি ৰাখিব লাগিব ইটো মালং নে পেদো নান্দি ইটোম জগভাণ্ডা ফেৰেৰে ইটোম গাফেৰে Constitution apaan, lapen arnam apaan si itum perecor, nasi, itum makanan ne perenang ne, itum alir pening ne non, Please, hoje já. Sir, আমি কোনটো করে নাই তো?
আপোনাক বুজাইছে অসমীয়া কৈ কৈ টাইম নষ্টই হৈ গ'ল আজি আমাৰ কাৰ্বি ৰাইজৰ যিটো জয় হৈছে তাৰ কাৰণে সব একলগ হৈছো আমাৰ স্পষ্ট কথা তুলিৰাম ৰংহাঙে যেতিয়ালৈকে কাৰ্বি আংলঙৰ মাটিৰ পৰা সোলাৰ পাৱাৰ প্ৰজেক্ট আৰু এনেকুৱা ডাঙৰ ডাঙৰ লাখ লাখ বিঘা মাটি কাঢ়ি লোৱা প্ৰকল্প বাতিল নকৰে তেতিয়ালৈকে সকলো কাৰ্বি মানুহৰ আন্দোলন চলি থাকিব দেখা পাইছে আপোনালোকে তেখেতসকলে আমাৰ মৌলিক অধিকাৰ অসমীয়া মানুহ হিচাপে আমাৰ থকাৰ অধিকাৰ নাইকিয়া কৰিছে আমি তুলিৰাম ৰংহাং ডাঙৰীয়াক সুধিছো যে কোনখন সংবিধানৰ আপুনি চাই পেলাই আমাৰ কাৰ্বি মানুহৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰিছে আমি সকলো আমাৰ মানুহক কৈছো একলগ হ'ব কাৰণে আৰু আমি সদায় একেলগে থিয় হৈ আগবাঢ়িম আৰু প্ৰশাসনক আমি স্পষ্টভাৱে কৈছো আৰ্টিকল 19 আছে আৰ্টিকল 29 21 আছে শিডিউল আছে মিনি কনস্টিটিউশন তাৰ পাছত আমি নিজৰ মাটিত আজি থিয় হ'ব নোৱাৰা হৈছো আমি তুলিৰাম ৰংহাং ডাঙৰীয়াক ওপেন চ্যালেঞ্জ দিছো ৰাইজৰ লগত কথা পাতক তেখেতে আৰু আমাৰ মানুহে কথা কব আজি আমি শুনিব আহিছো আমি কথা কব অহা নাই আমি কাৰ্বি মানুহৰ কথা শুনিব আহিছো আৰু ইয়াত এনেকুৱা দেখাইছে যেন এইটো কোনোবাই মাটি মেলি এটা প্ৰপগেণ্ডা কৰিছে সেইটো নহয় ইয়াৰ ৰাইজে নিজে গোট খাইছে মিকিৰ বামুনিৰ ৰাইজ আহিছে তেখেতসকলৰ সোলাৰ পাৱাৰ প্ৰজেক্টত কি পালে কি পোৱা নাই ৰাইজে কব দুই এষাৰ কথা আৰু আমি সদায় একলগ আছো সকলোৱে একলগ হৈ থাকিব লাগিব আপোনালোকক মই এটা অনুৰোধ কাৰ্বি কথা দি কম নে আছামিজ দি কম নালিতো কাৰ্বি আংলং সোলাৰ প্ৰজেক্ট বাংলিও নিতো হলা 2019 নিতো মিকিৰ বামুনি গ্রান ল সোলার প্রজেক্ট বাংলিও হাডা 264 বিঘা লংলে এতিয়া লংলে নাউছে পিলা সংস্থাপন বিজিপু চাকুরি নাই বিজিপু আবে তোর আমনা বিজিপু নিতো ভাননকে কপিল নিতো মারার ভান বাঙ্গি থক বেক্সি সিকিউরিটি বাকিরা তোকে সোলান্দর হকে এতিয়া লংলে সিনা ছিলাবো আবে নিতো ভান মাথাকে থক জেলাঙ্গে পর জেলাঙ্গে পর কম্পেনসেশন সংজে আনা জেলাঙ্গে পর 20 লাখ বিজিপু নিতো ক্রাইক্রে লাসি রক দোনাঞ্জি লংলে দোনাঞ্জি বাঙ্গার একদম কেছে গালি যে কার্বিয়ারত তুমান নামি তুন্দাক চেরক দপে যে লা সো মিতিলো সোলার প্রজেক্ট বহাইদারি নিতুম সোলার প্রজেক্ট বহাইয়া ফজি নিতুম তো আলোনে লাসান চমথুই চবাই আমি তো নগাঁও ডিস্ট্রিক্ট বড়পুর সমষ্টি মিকির বামুনি গ্রাম সোলার প্রজেক্ট 15 মেগাওয়াট আলম বহাই তাছে আমাক এনেকা যে আমাক কম্পেনসেশন দিম বুলি কৈছে কিবা কর্ম সংস্থাপন দিম বুলি কৈছে আৰু লগতে স্কুল শিক্ষা অনুষ্ঠান রাস্তা ঘাট সব বনাই দিম বুলি কৈছে কিন্তু আজি 2019 পৰা আজি 2025 হৈ গ'ল আজিলৈকে সংস্থাপন এটা দিয়া নাই 264 বিঘা মাটি কাঢ়ি লৈছে অবহেলিত মাটি পৰিতপ্ত মাটি বুলি কৈছে কিন্তু চাৰিওফালে খেতি আপোনালোকে যদি বিশ্বাস কৰা নাই আহক তুলিৰাম ৰংহাং মই অনুৰোধ জনাইছো কাছে বাইদেউ তার অধিকার আছে আমার ইয়াত সারা ঘর সমষ্টি পৰা তেখেতৰ অধিকাৰ আছে তেখেতে আহক যে মিকিৰ বামুনি গ্ৰানৰ মাটি হে ৰাইজে কেনেকা সংস্থাপন পাইছে নে পোৱা নাই আজি আমাৰ কৰ্ম সংস্থাপন কাৰণে নিজৰ ঘৰৰ ল'ৰা ছোৱালীক এৰি পেলাই লোকৰ গাঁৱত কাম কৰিব যাবলগীয়া হৈছে এটা কি তেওঁলোকে কি সংস্থাপন দিব কি চাকৰি দিব ডাইৰেক্টলি আমাক মাদাৰ কেছ বুলি তিনিবাৰ আমাক জেলত সোমাই দিছে খালি তাত থানাত লৈ যাব খালি আমাক খালি টকাৰ কথা কয় বেলেগ কথা নকয় মই যদি আপোনালোকক যদি এই সংবাদ মাধ্যমৰ আগত যদি মিছা কথা কৈছে আহক নগাঁও ডিস্ট্রিক্ট বৰমপুৰ সমষ্টি মিকিৰ বামুনি গ্ৰাম আপোনালোকে আহক চাই লওক বাংদিনৰ কম্পেয়াৰ যিটো
kam lasi hal nang halata karbiang nang puri lasi nang itawang tha Wang langha ahok bema kalima kalangma karbi boten nalita karbi sobana kelangha nang cinghon tha lasi nola tulera mo hanta nola ta karbiang no pore iwa saito pore প্লেন্সৰ পৰে কিন্তু এটা আমাক আহিনা নিচিনা আমাক তাত কোনো এটা চৰকাৰ কয় হেৰি কাৰ্বি আংলং হওক প্লেন্সৰ হওক আজিও আমাক সংস্থাপন দিয়া নাই তেনেহ'লে আপোনালোকে আজি চাওক আজি এই নিজৰ ভূমি অধিকাৰৰ কাৰণে আজি আৰু এটা কোৱা মানে 2019 পেন 2025 আজিলৈকে আমি আজি আমাক ইয়াতে যে পুলিচ বাহিনীয়ে তুলিৰাম ৰঙাগৰ যে প্ৰশাসন বাহিনী আজি আমাক ইয়াতে প্ৰগ্ৰেম কৰিব দিয়া নাই আজি সমগ্ৰ অসমতে সেই একে অৱস্থা হৈছে বিজেপি চৰকাৰ অহাৰ পিছত আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত আটাইতকৈ বেছি যদি মাটিৰ ওপৰত আক্ৰমণ হৈছে জনজাতীয় মানুহৰ মাটিৰ ওপৰত আক্ৰমণ হৈছে আজি বড়োলেণ্ডত বড়ো মানুহৰ মাটিৰ ওপৰত আক্ৰমণ কৰা হৈছে ৰাভা আসামত ৰাভা মানুহৰ মাটিৰ ওপৰত আক্ৰমণ কৰা হৈছে কাৰ্বি আংলঙত কাৰ্বি মানুহৰ মাটিৰ ওপৰত আক্ৰমণ কৰা হৈছে আজি চাওক আজি আমি ইয়াতে এখন সাধাৰণ মিটিং পাতিবলৈ আহিছোঁ কি মিটিং পাতিবলৈ আহিছোঁ যে ৰাইজে যুঁজি এডিবিৰ 4,000 কোটি লোন বাতিল কৰালে আৰু তাৰ কাৰণে আমি আজি ইয়াত মিটিং এখন পাতিবলৈ আহিছোঁ কিন্তু তুলিৰাম ৰঙাঙে কাৰ্বি মানুহক এই মিটিং পাতিবলৈ দিয়া নাই আছে নেকি তুলিৰাম ৰঙাঙে কাৰ্বি মানুহৰ কথা ইয়াতকে কিবা লাজৰ কথা আছে নেকি গতিকে আমি গোটেই অসমত জনজাতীয় মানুহে নিজৰ মাটিৰ অধিকাৰৰ কাৰণে যুঁজিব লাগিব আৰু কাৰ্বি আংলঙত সোলাৰ পাৱাৰ প্ৰজেক্ট সম্পূৰ্ণ বাতিল নকৰা পৰ্যন্ত আমি কিন্তু আমাৰ যুদ্ধ চলাই নিম ধন্যবাদ আপোনালোকৰ কাৰণে আমি আধা ঘণ্টা বিচাৰিছো উইথ ডিউ ৰেসপেক্ট আমি আধা ঘণ্টা লম Pilih aprensi, ini tuh pilih dah kacet toh. Jadu kowe. 10 menit. Deh, pilih. Ini Erno. Kadu kowe ini Erno. Ini Erno. Ini Erno. Ini tuh mana cabang sok kecil song nanti Japon. Ini tuh besar jaga Farfan. Ini tuh tentu pengeran tadi alam pan kecil son. Boho ekbar nanti kemarin tengok dia buang lalang di pan itu non merakun ni. Jaga Farfan non merakun lalang di pan itu ni. Ini tuh cabang sok kecil song nanti Japon. Itu mana di Japon, lapen non Asian Development Bank, funding apa cancel mesti dapat hal apa orang baru, orang itu ni jom development ini, kau pengen jom tengok. Lapen ini keluar tunggu, ini tuh jauh balik tu, ini tuh mana jaga tolong, tunggu, ini tuh mana lagi tolong tu, Ronald Sole, kami family, Rohopen, kat Georgia family, Johan tolong, alam itu loh macam tolong dia punya job, Asian Development Bank, EPF, langsung kat sini, jauh balik tu. Suprato Taluka, Janta Gogoi,
Subrata Saikia, Advocate Bharti High Court. Nikun Kamunia, Solar Project Bharti Somboloto. Sekali rompi, Rajen Rangana tu main ke bawah. Rajen, orang lima. Lakanya itu maka Solar Project Committee. Karbi Anglong Solar Project Affected People's Right Committee. La Solar Resort Teron, la pen, Ningring di. La pen ini tu kontar cuma tanya pada Thailand, tanya pada Thailand. Ada juga dengan Mantor, Manchoro, Sidari tum taduk oleh Bhan, Borjana Rad, Lepen Kargiano Rad, Lepen Assam Kan, Len Movement Activist and Intellectual ko Andame, Lepen So, Solar Project, ADB and Project na cancel to report, Asik ke Tekane tum Kasar Lan Kanal Manchoro Sinan. Administration from Dipu and the police department for helping us and guiding us to make this program very successful. Meeting conclude. Meeting apa meeting successful ke di? Lepas meeting je bini lepas dikam. Aji meeting tu emana te hack korilu. Thốtไปครับ Pini nak ni itu adim mau pemain ke dah hok men isu orang dah Ajuk lang. langki LP school along ladak solar project doji pu la compensation ke poisa compensation ke longgia pan lok la pen bongo sena la pen Bihar sena dom pan aning ka pang samgia pan lok la ili tum council tum la pen government tum tuliram rong hang la pen chief minister Himanto Saikia Sorma tum alang litum bongo sena Bihar sena pan aning ka pang samgia pan lok Dakar B lapen Adivasi lapen Rengmanaga lapen Kilondia Ohomia dong han ladak pen ki plung si dak solar project ki bijipu amat nilitum ha